বিধাতাই সাজিলে তোমাৰ পদুম চকুতি চমক নীলা বিজুলীৰে গোলাপ কোমল পাহিতি এই চমকৰ ভমক লাগি দহি মৰে মন্তি মইনা কোন বিধাতাই মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুতি মইনা কোন বিধাতাই সাজিলে ये फंस गया सीएम इसे पार्टी की मीटिंग समझ মোৰ চকু গানটোতে মই গানটোৱে চাই আছিলো যি নহওক বন্ধুসকল আজি মই আপোনালোকক এটা কাহিনী কম এটা ল'ৰা এজনী ছোৱালীক ভাল পায় আৰু সি চিধাই ক'বলৈ যায় সি ভাবে মই যদি চিধাই কওঁ তাই অলপ নাটক কৰিব ময়ো নাটক কৰিম নাটক সি এনেকে কৰে যে মানুহজনী মাৰে শাস্তি যাই আছে নহ'লে মনলৈ যাওঁ দেখিলো আৰু মৰবা তুমি কাৰণে আৰু বাচি বেটা ইয়েছ দিলে দে ল'লে বোলে মই মৰি যাম এনেকে নহওক বাৰু সিহঁতৰ প্ৰেমটো আৰম্ভ হৈ গ'ল প্ৰেমটো আৰম্ভ হোৱাৰ লগে লগে মই ল'ৰাটোৰ কথা বাদেই দিছো এজনী অলপ পাগলেই হৈ গ'ল মানে ইমানে ফূৰ্তি মানে ঘৰত গৈ মেলি এই কৰিলে চাওক 2 1 bank কি মানে একো বুজি নাপালো যিকোনো নহওক তাই মানে কাৰণে মানে ঠেং দাঙিছে উল্টা হৈ লুকিছে এই কৰিছে বাদ দিছো মই এইচব তাৰ পিছত সিহঁতৰ প্ৰেম লাহে লাহে আগবাঢ়িব ধৰিলে ছোৱালীজনীৰ মনত বেয়া পোৱা কাম কৰাৰ পিছত ছোৱালীজনীয়ে ল'ৰাটোক এনেকা শাস্তি দিলে আজিৰ পৰা তোমাক কেতিয়াও বেলেগৰ ওচৰত বেয়াকে নকওঁ আৰু সৰু নকৰাও আৰু মই বেলেগ ছোৱালী নাচাওঁ সঁচাকে নোচোৱা নে এইফালে চাবানে কাক চাবা তোমাকে চাম সঁচাটো লাভ ইউ ইমান বেলেগৰ ওচৰত মোক তল নকৰিবা বেলেগৰ ওচৰত মোৰ ওচৰত থাকিলে মানে বেলেগ ছোৱালী নাচাবা দেখোন প্ৰেম বেয়াকৈ জমিছে একোৱে নাছিলে অলপ দিনৰ পিছত সিহঁতৰ প্ৰেম গৈ বিবাহ হ'ল তাৰ পিছত যিটো হ'ল ঘৰত কিবা বস্তু আছে যদি ধৰি লওক লোহাৰ চোহাৰ अरे कहना क्या चाहते हो ভিডিও চোৱাৰ পিছত আপোনাৰ কি হৈ যায় মই আৰু ৰিস্ক ল'ব নোৱাৰো আপোনালোকে ভালকৈ কিবা বস্তু ধৰি লওক আপোনালোকক দেখাম এই প্ৰেমিক প্ৰেমিকা দুজনৰ যোনটো পুচু চলি আছিল বিয়া হোৱাৰ পিছত এইটো চাওক কিৰাই হাগলে কবি তই মাতি আনিছিলি সেই কিৰাটো সেনেকে হাগিলে হা আকৌ কি হয় এই ঘৰত যদি কিবা এটা হয় সেইটোকো তই কবি কি এই তোৰ পাই হ'ল সেইটো ডাষ্টবিনটো ভৰিয়ে সেনেকে মাৰিব লাগে জানো সেইটো থাকিবলৈ নাপাবা তোক কলা মই গৰু ধৰা দিম নেকি সেই বস্তুবিলাক মই গছ লগাই দেখাম কলা একটা বস্তু যিটো অসুবিধা এতিয়া সেইটোত পৰি আছে নহয় এই কি বুলি কয় চৌকাটোত ষ্টভটোত পৰি আছে ন পানী চানী সেইখিনি তই চাফ নকৰ দিমাগ খাৰাপ কৰিবলৈ আহিছে কি ৰেকৰ্ড কৰি আছো মেছেজ লিখি আছো ইয়াত তই ছচিয়েল মিডিয়াত ভাইৰেল হোৱা কাম কৰিছ কাৰণে ছচিয়েল মিডিয়াত ভাইৰেল হবি আকৌ তোৰ নিচিনাটো না একদম আলু পিঁয়াজ পাথৰ চেণ্ডেল চব মাৰিব লাগে কথা কবলৈ আহিছে ইয়াত নাপায় মাইকী মানুহ হৈ পেলাই এনেকা কাম কৰিব নাপায় দেই এইজনী মোৰ মাইকী হ'ব লাগিছিলে কাণৰ তলত দুইশৰ মাজত টাপাত এবাৰতে ঠিক হৈ গ'লে হয়
মানে গিৰিয়েকটোক মানে এনেকা কোনোবাই অত্যাচাৰ কৰেনে সোশ্যাল মিডিয়াত মানে ভাইৰেল হৈ গ'ল আৰু গিৰিয়েকটোৰ টেনচন তাতে আৰু মানুহটোৰ ইমান দুখত মানে উপায় নাপায় মানে মালটোৱে আৰু পুৰা টেটু গুৰি লৈ মাৰি দিছে মালটো মাৰাৰ পিছত তাৰ স্কুটি মোচনটো কি চাব এই চাওক সি গমেই নাপায় স্কুটি সি ক'ত চলাই আছে পিছফালে বহি থকা যে 1 কিলোমিটাৰ দূৰৰ ওপৰলৈ আহি গুচি গৈছে গমেই নাপালে টেলেণ্ট সেই কাৰণে বিয়া পাতিলে চাই চিতি বিয়া পাতিব লাগে ছোৱালী বাছুতে অলপ সাৱধান হ'ব লাগে খিনি আকৌ কাণ্ড কাৰখানা ছোৱালীজনীৰ এক্স বয়ফ্ৰেণ্ডে দেখা পাই সুখ পাইছে আৰু সি ফূৰ্তিতে এনেকা নাচিছে এই চাওক নাপায় আনৰ দুখত ইমান ফূৰ্তি কৰিব নাপায় সংসাৰখন ভাঙিছে সি বুজাবই লাগে গৈ পেলাই এবাৰ বজাইছে এবাৰ নাচিছে মানে ই কি কৰিছে সি নিজেই নাজানে মানে ইমান ফূৰ্তি তাত এই চব মানুহে মানে বেলেগৰ ভালো দেখিব নোৱাৰে বেলেগৰ বেয়াও দেখিব নোৱাৰে এই চব মানুহবিলাকৰ কাৰণে আমাৰ নিচিনা মানুহে ভিডিঅ' বনাব নোৱাৰে যিকিনো নহওক এতিয়া জ্ঞান দিয়া মানুহেতো এতিয়া জ্ঞান দিব এইটো চব বেলেগ ভিডিঅ' একে ভিডিঅ'টো নহয় এইবোৰ চব এডিট কৰা ভিডিঅ' হয় এটা ক'বই বহুতে কয় মোক কৈ থাকে মানে এনি টাইম কৈ থাকে মই ইমান এনেকা এইটো চব একেই কাহানী মানে চব মানুহে মোক এটাই কথা কয় যে এটাই কাহানী যিয়ে হওক মানে আপোনালোকৰ যদি এই কাহানীটো চাই অলপো ভাল লাগিল তেনেহ'লে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰিব পাহৰি নাযাব আৰু যোনবোৰ নতুন আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব তেনেহ'লে নমস্কাৰ মই বিদায় লৈছোঁ